Ewa, apa yang mereka lakukan? Ewa,
বিৰাট সুন্দৰকৈ আপোনালোকে সহযোগ কৰিছে, ভাল লাগিছে। আৰু এইবাৰ আৰু এটা ডান্স নাম গাবলৈ লৈছোঁ। আৰু মাজুলী আহিছোঁ কাৰণে এই গীতটি মোৰ বিৰাট ভাল লাগে। জুবিনৰ গীত মানুহ যায় বৰ ধুনীয়াকৈ লিখিছিল, আপোনালোকে সকলোৱে শুনিছে। এই গীত গাইছোঁ, মোৰ গাবলৈ মন গৈছে আজি। আৰু গীত আচলতে সকলোৱে ভাল পায়, মই ভাল পাওঁ। লগে লগে সকলোৱে সহযোগ কৰিব লাগে। ঠিক আছে। অকণমান বেগ হৈ দিলে ভাল হ'ব, যিহেতু ইয়াত কাৰেণ্টৰ বস্তু আছে। অকণমান বেগ হৈ দিয়া ভাইটি, অকণমান দেই। কাৰেণ্টৰ শ্বৰ্ট হ'লে বেয়া হ'ব। অকণমান ready.
আজিকালি কেন বাৰু কেন বিশ্বনা বিহু গীত গাওঁ আপোনালোক সকলোৱে মুখে মুখে লাগে নাচিলে ভাল লাগে 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 বিহু বুলি Oh,
ও কি নো ভাবি ভাবি না থাকে যাও ধরে ও কি নো ভাবি আশা হয় মনে ব্যথা নামক লই কি নো ভাবি আশা হয় মনে ব্যথা নামক লই তাড়াতাড়ি করি নরদে উজ্জ্বল উজ্জ্বলক মঞ্চ বিচাৰিছো উজ্জ্বলক মাতিছো আৰু উজ্জ্বল আমাৰ নিচিনা নহয় অকণমান বেলেগ আপোনালোকে দেখোঁতে গম পাইছে ইয়াত আপোনালোকৰ আশীৰ্বাদ ল'বলৈ লৈ আনিছো ইয়াৰ ঘৰ যোৰহাটত আৰু দিহিঙে দীপাঙে মই ইয়াত লৈ ফুৰিছোঁ আপোনালোকে নিউজ লাইভৰ সুখৰ সন্ধিয়া বিচাৰি নিশ্চয় চাইছে নাই নাই চোৱা মানে সুখৰ সন্ধিয়া বিচাৰি অনুষ্ঠানটো সকলে উপভোগ নিশ্চয় কৰে আৰু মই বিভিন্ন অনুষ্ঠানত তেখেতলোকৰ লগত গৈছোঁ তাৰ কাৰণে জাৰিদাৰ আৰু নিউজ লাইভৰসমূহ কৰ্মকৰ্তাক ধন্যবাদ জনাইছোঁ বিভিন্ন চৰকাৰখন থকা শিল্পীসকলক তেখেতলোকে উলিয়াই আহিছে এই অনুষ্ঠানটোৰ জৰিয়তে আৰু ইয়াক মই লৈ গৈছোঁ যোৰহাটৰ পৰা আৰু আজি আপোনালোকৰ মাজত লৈ আহিছোঁ এটা অমান হাত পাতি ভাল লাগিব সকলোৱে ইয়াৰ কাৰণে আমি এইখিনিতে অকণমান সম্বৰ্ধনা এটা আছে আমি উজ্জ্বল বৰাক আমাৰ কমিটিৰ ফালৰ পৰা এখন ফুলাম গামোচাৰ এখন সোণোৱাল কছাৰী গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ আমাৰ মুন্না বাৰ্মা তেওঁ উজ্জ্বল বৰাক এখন সোণোৱাল কছাৰী গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ শাৰীৰিকভাৱে সক্ষম আমাৰ উজ্জ্বল বৰা আপোনালোক সকলো দিনে তেওঁলৈ আশীৰ্বাদ লাগে তেওঁলোকৰ আশীৰ্বাদ আপোনালোকৰ আশীৰ্বাদ তেওঁৰ বাবে বহুত প্ৰয়োজন এই মঞ্চৰ উজ্জ্বল বৰা ধন্যবাদ
রাইস বিনামূল্যে রাইস আমার তিনটা ঘোষণা আছে আপনাদের এটা বিনামূল্যে জন্য প্রতিটা মানে আমার সকলের ছবি কোনো নৃত্য করবার চেষ্টা করে আপনাদের জানে এই অঞ্চল ইমান ভালো একটা অনুষ্ঠান অনুষ্ঠিত করার জন্য প্রশ্ন করে উদ্ভাবন কিভাবে ওটাকে আপনাদের প্রতি আমরা ছবি নিয়ে সুরক্ষিত রাখি আপনাদের ধ্যান দিয়ে দিন অহা ইংৰাজী 5 আৰু 6 মে 2018 তাৰিখে মুখাইবাৰী গাঁৱৰ খেলপথাৰ সদৰ সমিতি এখনি গতিকে দুই দিনৰ কাৰ্যসূচীতে খেলপ্ৰেমী ৰাইজৰ সমাজত আৰু উপস্থিতি কামনা কৰা হ'ল আৰু এই ঘোষণা আছে মাজুলী গড়মূৰত অহা 15 আৰু 16 মে তাৰিখে কেন্দ্ৰীয় মন্ত্ৰী বহাগী উৎসৱ উদযাপন কৰা হৈছে গতিকে এই কেন্দ্ৰীয় ৰঙালী বিহুৰ সংস্কৃতি সন্ধিয়াৰ মুখ্য ব্যক্তি আছে